এখন জংঘলত টুনি নামৰ এটা চৰায়ে তাইৰ মাক কাউৰীৰ সৈতে বসবাস কৰিছিল। তাইৰ মাকে বেলেগ চৰাইৰ ঘৰত কাম কৰিছিল আৰু যি টকা পইচা পাইছিল তাৰে সংসাৰখন চলাইছিল। ৰাখিৰ সময়ত কাউৰীয়ে নিজে ৰাখি বনাই বজাৰত বিক্ৰী কৰিছিল আৰু ওপৰেঞ্চি উপাৰ্জন হৈছিল। কি কৰিম মাজনী, ৰাখি বন্ধন কাষ চাপি আহিছে আৰু মই বেমাৰত পৰিছো। ৰাখি বনাব নোৱাৰিলে কি বিক্ৰী কৰিম? তই আৰু কিমান কৰিবি মাজনী? তোৰ পৰীক্ষাও আহি গৈছে, তই অলপ ভালদৰে পঢ়। তুমি চিন্তা কৰিব নালাগে, মই তোমাৰ কোনো কথাই নুশুনো। উঠা উঠা মা, উঠা। তোমাৰ সকলো কাম মই কৰিম। ঔষধ খাই শুই থাকা, যা। ঠিক আছে মা। টুনিয়ে মাকক ঔষধ খুৱাই দিয়ে আৰু তাই ৰাখি বনাবলৈ ধৰে। ৰাখি বনাওঁতে বনাওঁতে তাতে কেতিয়া তাই টোপনি গ'ল তাই ধৰিবই নোৱাৰিলে। পিছদিনাখন ৰাতিপুৱা উঠি তাই সকলো ৰাখি লৈ বজাৰলৈ গ'ল আৰু তাই মাতি মাতি বিক্ৰী কৰিবলৈ। গোটেই দিনটোতে টুনি সকলো ৰাখি বিক্ৰী কৰি দিলে। ৰাখি বিক্ৰী কৰি পোৱা ধনখিনি টুনিয়ে তাইৰ মাকক বুজাই দিলে। বহুত ভাল কৰিছা মাজনী, এতিয়া যোৱা কিবা এটা খাই লোৱা। টুনি খাই লৈ তেওঁ আকৌ ৰাখি বনাবলৈ বহে আৰু পিছদিনাখন সেই ৰাখি লৈ যেতিয়া বজাৰলৈ গ'ল তেতিয়া দেখিলে যে এখন ৰাখিৰ দোকানত বৰ ভিৰ পৰিছে আৰু সেই দোকানৰ মালিকিনী চৰাইটোৱে তেওঁৰ কৰ্মচাৰীক গালি পাৰি আছে। মই তোমাকে ৰাখি বনোৱাৰ অৰ্ডাৰ দিছিলোঁ, কিন্তু ৰাখি ক'ত? এতিয়ালৈকে তুমি ৰাখি নানিলা। মোৰ দোকানৰ নাম চাইছা? ৰাখি কমপ্লেক্স। আৰু তুমি যদি আমাৰ দোকানত ৰাখি নোপোৱা তেনেহ'লে কি হ'ব কোৱাচোন? দোকানত ইমান চৰাইয়ে ভিৰ কৰিছে, দুদিন পিছতেই ৰাখি বন্ধন। এই ৰাখি বন্ধনৰ সময়ত যদি মই ৰাখি দিব নোৱাৰোঁ তেনেহ'লে এই দোকানখন কেনেকৈ চলাম? মই তোমাৰ নামত কেছ কৰি দিম ৰ'বা। আপুনি তাইক কেৱল গালি পাৰি আছে, তাইক একো ক'বলৈ নিদিয়ে। তাই নিশ্চয় কিবা অসুবিধা আছে, সেইকাৰণে তাই আপোনাৰ অৰ্ডাৰ পূৰা কৰিব পৰা নাই। মই আছো নহয়, এই লওক ৰাখি, মই আপোনাৰ অৰ্ডাৰ পূৰা কৰিম। আৰু বেন, মই তোমাৰ ওচৰত ক্ষমা বিচাৰিছোঁ, তুমি মন আৰু নকৰিবা। সৌভাগ্যক্ৰমে সেই ৰাখিৰ অৰ্ডাৰটো টুনিয়ে পালে আৰু টুনিয়ে একাগ্ৰতাৰে কাম কৰি 2 দিনত সেই অৰ্ডাৰ পূৰা কৰিলে। তুমি দিয়া ৰাখিবোৰ যদি চৰাইবোৰে পচন্দ কৰে তেনেহ'লে মনত ৰাখিব, অহা বছৰত যিমান ৰাখি বনাম সকলো অৰ্ডাৰ তোমাকে দিম। টুনি বহুত আনন্দিত হৈছিল কাৰণ তেওঁ বনোৱা ৰাখিবোৰ লগে লগে বিক্ৰী হৈ গৈছিল। তেতিয়া তেওঁ ক'লে, তুমি বেয়া নাপালে কথা এষাৰ সোধো? টুনি, তোমাৰ আচৰণত মই মুগ্ধ আৰু তুমি কামো একাগ্ৰতাৰে কৰা, সেয়ে তোমাক মোৰ পচন্দ হৈছে। মোৰ ল'ৰালৈ তোমাক মই বোৱাৰী বনাই আনিব বিচাৰোঁ। মোৰ ল'ৰাটোৱে এখন কোম্পানীত জব কৰে। এয়া চোৱা মোৰ ল'ৰাৰ ফটো, এইজনেই মোৰ ল'ৰা। টুনিয়ে ফটোখন চাই লাজ পালে। কিন্তু আণ্টি, বিয়াৰ কাৰণেতো মই মোৰ মাকৰ অনুমতি ল'ব লাগিব। টুনিয়ে ঘৰত যায় তাইৰ মাক কাউৰীক সকলো কথা বিৱৰি ক'লে। তাইৰ মাকে এই বিয়াত সন্মত হ'ল। এদিনাখন টুনি আৰু টুন্নালালৰ বিয়া হৈ গ'ল। টুনি পালকিত উঠি শহুৰেকৰ ঘৰলৈ গ'ল। সিহঁতে সুখে সন্তোষে সংসাৰ পাতিবলৈ ধৰিলে। কাহিনীটো কেনেকুৱা লাগিল অনুগ্ৰহ কৰি কমেণ্ট বক্সত জনাব। লগতে যিসকলে চেনেলখন এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল বটন টিপি দিয়ক। এখন জংঘলত টুনি আৰু তেওঁৰ শাহু আই চমচমীয়ে বাস কৰিছিল। চমচমীৰ গিৰিয়েক টুন্নিলাল চহৰত কাম কৰিছিল। সেইখন জংঘলতে কাউৰীৰ এখন আঙুৰৰ বাগিচা আছিল। এই আঙুৰৰ সুগন্ধি সুবাসত সকলো চৰাই বিভোৰ হৈ আছিল। সকলোৰে মুখত পানী পৰিবলৈ ধৰিছিল। আঙুৰৰ
সেই সুস্বাদু গন্ধ পাই এদিনাখন টুনি আৰু তাইৰ শাহুৱাকে কথা পাতি আছিল। আই, আঙুৰৰ ইমান ধুনীয়া সুগন্ধ আহিছে, ধৰণ হৈছে এতিয়াই গৈ আঙুৰবোৰ ছিঙি খাই আহোঁ। হয় বোৱাৰী, ইচ্ছাটো নৰ হৈছে যে আঙুৰবোৰ খালে কিমান যে টেষ্ট লাগিব। কিন্তু দেখিছাইতো কাউৰীয়ে ইমান পহৰা দি আছে, এতিয়া যদি আমি আঙুৰ ছিঙিব যাওঁ আমি ধৰা পৰি যাম। এটা কাম কৰোঁ, ৰাতিলৈ অপেক্ষা কৰোঁ, ৰাতি হ'লে তেতিয়া গৈ আমি চুৰ কৰি খাম। কিন্তু আঙুৰবোৰ যে মোৰ এতিয়াই খাবলৈ মন গৈছে। এটা কাম কৰক, আপুনি এই কাউৰীক মাতি ইয়ালৈ লৈ আহক আৰু কিবা পথাৰ মাজত ইয়াক ঘূৰাই ৰাখক। মই আঙুৰ ছিঙি আনো, পিছত দুজনে ভগাই খাম। নাই বোৱাৰী, আঙুৰ ছিঙিব যাই ধৰা পৰিলে আমাৰ বহুত বদনাম হ'ব। আপুনি যে ইমান ভয় কৰে আই, মই ইয়াৰ পৰা যোৱাৰ লগে লগে কাউৰীক ইয়াতে মাতি লৈ আহিব আৰু গল্পত এনেকুৱাকে ব্যস্ত কৰি দিব, মই ইফালে আঙুৰ লৈ গুচি আহিম। চমচমীয়ে টুনিৰ কথা মানি ল'লে। টুনি যোৱাৰ পিছতে চমচমীয়ে চিঞৰ বাখৰ কৰিবলৈ ধৰিলে। আই আই, ঐ কাউৰী বাই, ইয়াতে আহ, মোৰ বাহুত হাত ঘুমাইছে, অলপ খেদি দিয়া। চমচমীৰ চিঞৰ বাখৰ শুনি কাউৰীয়ে বাগিচা পহৰা দিয়া এৰি দি সেই চমচমীৰ কাষলৈ আহিল। আরে কি হল চমচমি বউ, কোথা? হা পালো ভাই, এই মোৰ পালঙৰ তলত সাপ সোমাই গৈছে। কাউৰীয়ে ইফালে সিফালে সাপ বিচাৰিবলৈ ধৰিলে, কিন্তু ক'তো সাপ নাপালে। ইফালে টুনিয়ে বহুত কেইটা আঙুৰ পাৰি একগোট কৰিলে। কাউৰীয়ে সাপ নাপাই তাৰ পৰা যাবলৈ ওলাল। চমচমি বউ, হাঁপ তো কত নাই, সম্ভবত মোক দেখি হাঁপে ভয়তে পলাল। মই যাওঁ, মই বাগিচা পহৰা দিওঁগৈ, নহলে সকলো আঙুৰ চৰাইয়ে খাই পেলাব। ইয়াৰ পিছত কাউৰীয়ে তাৰ পৰা গুচি গ'ল। ইফালে টুনিয়ে বহুত কেইটা পকা আঙুৰ পাৰি সেইবোৰ লৈ ঘৰ আহি সোমাল। পকা পকা আঙুৰ দেখি শাহুৱে আনন্দিত হ'ল আৰু শাহু বোৱাৰে মন ভৰি আঙুৰ খালে। বোৱাৰী, আজি আঙুৰ খাই একেবাৰে মন ভৰি গৈছে। এনেদৰেই সিহঁতৰ দিনবোৰ যাবলৈ ধৰিলে। টুনিয়ে আঙুৰ চুৰি কৰি আনে আৰু শাহু বোৱাৰী মন ভৰি সেই আঙুৰবোৰ খায়। এদিনাখন কাউৰীৰ সন্দেহ হ'ল। আরে আমার বাগিচার পৰা এনেদৰে প্রত্যেক দিন আঙুর কমিবলৈ ধৰিছে কিয়? নিশ্চয় কোনোবাই আঙুর চুৰ কৰিছে। আজি কত না যাওঁ। আজিও চমচমীয়ে কাউৰীক বাৰে বাৰে মাতিবলৈ ধৰিলে, কিন্তু কাউৰীয়ে চমচমীৰ কথা নুশুনিলে আৰু সিহঁতৰ কাষলৈ নাহিল। বোৱাৰী, এতিয়া কি হ'ব? কাউৰীটো বাগিচা এৰি গুচিয়ে নাযায় ক'তো। চিন্তা নকৰিব আই, আমি ৰাতিত চুৰি কৰিম, ৰাতিটো কাউৰী শুই পৰিব তেতিয়া। এনেদৰে আলোচনা কৰি ৰাতিত সিহঁতে আঙুৰ চুৰ কৰিব বুলি বুদ্ধি ভাঙিলে। ইফালে কাউৰীয়ে গছৰ তলত জাল পাতি থলে। সিহঁত দুজনে ৰাতি আঙুৰ চুৰ কৰিবলৈ গ'ল আৰু সিহঁতে খুব তাড়াতাড়ি কৰি বহুত আঙুৰ ছিঙিলে আৰু বাগিচাত পাৰি থোৱা সেই জালত মেৰ খাই পৰিল। তেতিয়াই তাতে কাউৰী আহি উপস্থিত হ'ল আৰু চোৰ চোৰ বুলি চিঞৰিবলৈ ধৰিলে। পালো ভাই, অলপ লাহে লাহে কোৱা, সকলো চৰাই শুনিব, আমাৰ বহুত বদনাম হ'ব। তোমালোকে মোৰ বহুত লোকচান কৰিছা। কাউৰীয়ে সিহঁতক এৰি দিলে আৰু সেইদিনাৰ পৰা সিহঁতে কষ্ট কৰি উপাৰ্জন কৰিবলৈ ধৰিলে আৰু সুখে সন্তকে মিলি জুলি থাকিবলৈ ধৰিলে।